টেন্সৰ 5টা নিয়ম শিকিলেই HSLC বা হাই স্কুল শিক্ষান্ত পৰীক্ষাত 3 মাৰ্কছ আৰু HS পৰীক্ষাত 5 মাৰ্কছ পাব পাৰোঁ কেনেকৈ হেল্ল' ভিউৱাৰ্ছ ফ্ৰেণ্ডছ এণ্ড মাই ষ্টুডেণ্টছ ৱেলকাম টু ডিপ ইনফৰমেশ্যন চেণ্টাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম টেন্সৰ গুৰুত্বপূৰ্ণ 5টা সূত্ৰ বা নিয়ম এই নিয়ম বা ফৰ্মুলাৰ জৰিয়তে পৰীক্ষাত আমি টেন্সবোৰ কেনেকৈ শুদ্ধকৈ কৰিব পাৰি যেহেতু ছাত্ৰ ছাত্ৰীসকল সকলোৱে তোমালোকে জানা যে HSLC বা হাই স্কুল শিক্ষান্ত পৰীক্ষাত 3 মাৰ্কছ 1 মাৰ্ককৈ 3টা আৰু HS পৰীক্ষাত 7টাৰ ভিতৰত 5টা কৰিব দিয়ে অৰ্থাৎ 5 মাৰ্কছ গতিকে ছাত্ৰ ছাত্ৰীসকল আমি যিকোনো প্ৰকাৰে এই মাৰ্কছবোৰ গোটাব লাগে যাতে ইয়াৰ পৰা 1 মাৰ্কো হাৰি যাব নোৱাৰে সেয়েহে অতি সহজত আৰু চমু পদ্ধতিৰ দ্বাৰা টেন্সবোৰ কেনেকৈ কৰিব পাৰি তাকে আমি শিকি লওঁ কাৰণ এই নিয়মবোৰ ফলো কৰিয়ে পৰীক্ষাৰ টেন্সৰ প্ৰশ্নবোৰ সোধে তেনেহলে আহাচোন কেনেকৈ আমি টেন্সৰ নিয়মবোৰ সহজ পদ্ধতিৰ দ্বাৰা শিকিব পাৰোঁ প্ৰথম সূত্ৰটো হ'ল যদি দুটা খণ্ডযুক্ত বাক্যত when while আৰু as থাকে তেতিয়া এটা বাক্য past indefinite tense অৰ্থাৎ subject plus verbৰ second form plus object আৰু অন্যটো বাক্য হ'ব past continuous tense অৰ্থাৎ subject plus was বা were plus verbৰ লগত ing plus object তেনেহলে আমি এটা উদাহৰণ লওঁ when I went to her house she sang a song ইয়াৰ শুদ্ধ উত্তৰটো হ'ব when I went to her house she was singing a song যেহেতু আমি বাক্যটো দেখা পাইছোঁ when গতিকে আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰোঁ I went to her house যেহেতু এই বাক্যটো past indefinite tense গতিকে অন্যটো বাক্য হ'ব past continuous tense গতিকে সেই বাক্যটো হ'ব she was singing a song গতিকে শুদ্ধ বাক্যটো হ'ব when I went to her house she was singing a song ঠিক সেইদৰে as he crossed the road a car knocked him down যেহেতু বাক্যটোত as আছে আৰু এটা বাক্য a car knocked him down past indefinite tense হয় গতিকে অন্যটো বাক্য আমি past continuous tense লিখিব পাৰোঁ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব as he was crossing the road a car knocked him down এতিয়া আহোঁ আমি 2 নং সূত্ৰটো একেবাৰে সহজ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই যদি বাক্যত as if it is time as though last yesterday ago I wish আদি দেখা পাওঁ তেতিয়া আমি বাক্যটোৰ ব্ৰেকেটত দিয়া ভাৰ্বটো past tense অৰ্থাৎ ভাৰ্বটো ভাৰ্বৰ second ফৰ্মত লিখিব লাগে তেনেহলে আমি উদাহৰণ লওঁ I see him a week ago যেহেতু বাক্যটোত আমি ago দেখা পাইছোঁ আৰু ব্ৰেকেটত দিয়া ভাৰ্বটো আমি second ফৰ্মত লিখিলে হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব I saw him a week ago next I have come here yesterday এই বাক্যটো আমি yesterday দেখা পাইছোঁ গতিকে ব্ৰেকেটত দিয়া ভাৰ্বটো আমি second ফৰ্মত লিখিম গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব I came here yesterday এটা কথা মনত ৰাখিব লাগিব যদিহে ভাৰ্বৰ আমি second form লিখোঁ তেতিয়াহ'লে has have বা hadৰ কোনো প্ৰয়োজন নাই নেক্সট Mr. Das leave for Delhi last Friday বাক্যটোত লাষ্ট আছে গতিকে আমি ব্ৰেকেটত দিয়া ভাৰ্বটো আমি second ফৰ্মত লিখিম Mr. Das left for Delhi last Friday next I wish I know her যেহেতু ইয়াত I wish আছে গতিকে আমি ব্ৰেকেটত দিয়া ভাৰ্বটো second ফৰ্মত লিখিব পাৰোঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব I wish I knew her 3 নম্বৰৰ সূত্ৰটো হ'ল যদি দুটা খণ্ডযুক্ত বাক্যত বিফৰ বা আফটাৰ দেখা পোৱা যায় তেতিয়া আমি এটা বাক্য past indefinite tense অৰ্থাৎ subject plus verbৰ second form plus object আৰু অন্যটো বাক্য past perfect অৰ্থাৎ subject plus had plus verbৰ third form plus objectত আমি লিখিব পাৰোঁ তেনেহলে আমি এটা উদাহৰণ লওঁ the patient died before the doctor reached ইয়াৰ শুদ্ধ উত্তৰটো হ'ব the patient had died before the doctor reached যেহেতু বাক্যটোত বিফৰ আছে এটা বাক্য আমি past perfectত লিখিব পাৰোঁ আৰু অন্যটো বাক্য past indefiniteত লিখিব পাৰোঁ নেক্সট we reached the station after the train leave ইয়াৰ শুদ্ধ উত্তৰটো হ'ব we reached the station after the train had left যদি এটা বাক্যত বা সেন্টেন্সত now nowadays at this time at present time today soon these days এই কেইটা শব্দৰ ভিতৰত যদি যিকোনো এটা শব্দ দেখিবলৈ পাওঁ তেতিয়াহ'লে আমি সেই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত লিখিব পাৰোঁ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ সূত্ৰটো হ'ল সাবজেক্ট প্লাস এম ইজ আৰ যিকোনো এটা বহিব প্লাস ভাৰ্বৰ লগত ing প্লাস অবজেক্ট এটা উদাহৰণ লওঁ I write a book nowadays ইয়াৰ শুদ্ধ উত্তৰটো হ'ব I am writing a book nowadays যেহেতু আমি এই বাক্যটোত nowadays এডভাৰ্বটো দেখিবলৈ পাইছোঁ গতিকে আমি সম্পূৰ্ণ বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ সহায় ল'ব পাৰোঁ নেক্সট she make a doll now গতিকে এই বাক্যটোত যেহেতু now আছে সেই কাৰণে আমি এই বাক্যটো আমি
প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব পাৰোঁ she is making a doll now। শেষৰ 5 নম্বৰৰ সূত্ৰটো হ'ল ৰিচেণ্টলি, অলৰেডি, জাষ্ট, য়েট, টিল নাও, এভাৰ। এইকেইটা শব্দৰ ভিতৰত যিকোনো এটা শব্দ যদি বাক্যটোত দেখিবলৈ পোৱা যায় তেতিয়াহ'লে আমি সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ সহায় ল'ব পাৰোঁ। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ সূত্ৰটো হৈছে ছাবজেক্ট প্লাছ হেজ বা হেভ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট। এটা কথা আমি জানিব লাগিব, যদি আমি বাক্যত হেজ বা হেভ বা হেড লিখোঁ তেতিয়াহ'লে আমি ভাৰ্বটো থাৰ্ড ফৰ্মত লিখিব লাগিব। তেনেহ'লে আমি কেইটামান উদাহৰণ লওঁ। উই অলৰেডি হেভ ব্ৰেকফাষ্ট। যিহেতু আমি বাক্যটোত অলৰেডি শব্দটো দেখিবলৈ পাইছোঁ, গতিকে আমি এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব পাৰোঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উই হেভ অলৰেডি হেড ব্ৰেকফাষ্ট। ঠিক সেইদৰে দে জাষ্ট এৰাইভ ফ্ৰম নিউয়ৰ্ক। গতিকে এই বাক্যটো আমি জাষ্ট শব্দটো দেখিবলৈ পাইছোঁ, তেনেহ'লে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ সহায় ল'ব পাৰোঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দে হেভ জাষ্ট এৰাইভড ফ্ৰম নিউয়ৰ্ক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি কাৰেক্ট টেন্সৰ গুৰুত্বপূৰ্ণ 5টা নিয়ম শিকিলোঁ। এই নিয়মৰ দ্বাৰা আমি পৰীক্ষাত আহিব পৰা সম্ভাৱ্য কাৰেক্ট টেন্সৰ প্ৰশ্নবোৰ 100% শুদ্ধকৈ কৰিব পাৰিম। যদিহে ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো পচন্দ কৰিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি আমাক অধিক উৎসাহিত কৰিব বুলি আমি আশা কৰিছোঁ। তেনেহ'লে আজি ইমানতেই এৰিলোঁ। পুনৰ আকৌ লগ পাম। ধন্যবাদ।